আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ঢকুৱাখানা ব্লক আৰু মই আজি উপস্থিত আছোঁ আমাৰ নিজৰ গাঁৱৰে কোঁৱৰ গাঁৱত আছোঁ। এতিয়া আকাশ মৌ পালন প্ৰশিক্ষণ কেন্দ্ৰ। আপোনালোকে যদি মৌ পালন কৰিব বিচাৰে আপোনালোকে এই তলত থকা নম্বৰটোত যোগাযোগ কৰিব, তেতিয়া আপোনালোকে মৌ পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। আৰু ইয়াতো আছে ফুলৰ কালেকশ্যন আছে। আগততো ইয়াত এটা মানে বাগিচা লেখীয়া আছিলে এইটো এৰিয়াটো আগতে, আৰু এতিয়াও ফুলৰ কালেকশ্যন ধুনীয়া আছে। এয়া আমাক পিন্ধিবলৈ এটা দিছে, এইটো প্ৰটেকশ্যন হয়, হেলমেট টাইপৰ। মই পিন্ধি দেখাম আৰু আপোনালোকক পিন্ধি ল'লে এয়া টুপি হয়। ম'হ ইয়াত পালন কৰি আছে। চাইডতে বহুতো বক্স আছে। গোটেই মৌমখি দাদাই পুৰা একদম কৰি আছে। এইটো দেখা দিছোঁ আপোনালোকক। চাওক, মানে যিখিনি ফ্ৰেম অথনি মানে উলিয়াইছিলে, আপোনাৰ ৰসটো উলিয়াইছিলে, মানে সেই ৰসখিনি মানে আকৌ হ'বৰ কাৰণে দি দিছে, যাতে ইয়াতে আকৌ ৰসখিনি হয়। আকৌ বনাব লাগে। হয়, এয়া চাওক, আৰু 4-5 দিনৰ ভিতৰতে হৈ যাব ন আকৌ। কেইখন প্লেট ধৰিব ইয়াত? 7খন ধৰিব। 200 গ্ৰামকৈ 7খনত বহুতখিনি হ'ব। 7 2 14 হয়, 1 লিটাৰ 400 গ্ৰাম। আঢ়ৈটা ওলাই যাব। বৰষুণ দিলে মানে আকৌ প্ৰডাকশ্যনটো কমি যায় ন। সিহঁতি খাই থাকে, ওলাব নোৱাৰে নহয়। হয় আকৌ। এয়া হৈছে মৌ-মাখি। এয়া চাওক, নতুন এটা বাঁহ খুলিব, আপোনালোকে দেখিবলৈ পাব। এতিয়া নতুন এটা বাঁহ দেখিছে, চাইডতে গোটেই মৌ। ইয়াতে কণীৰ বাঁহ এটা জ্বলা লৈছে, এইটো মানে ধোঁৱাটো দিবৰ কাৰণে। এইটো নতুন বাঁহ হয়। অকণমান আঁতৰি দিওঁ মই মোবাইলে, বিন্ধিলে বেয়া কথা হ'ব। আপোনালোকে চাই থাকক। আজি খুলিব হৈছে দাদা। এনেকৈ খোলোতে এনেকৈ ভাঙিব লাগিব। ইয়াত লগাই থৈছেনে? ভাঙি দি অকণমান দিব লাগিব। আচ্ছা, তেতিয়া সিহঁতি মানে শান্ত হৈ যায়। এয়া দেখিছে মৌ ওলাবলৈ আৰম্ভ কৰিছে। এয়া দেখিছে গোটেই মৌ, এইখিনি দেখিছেনে? গোটেই মৌ। এইখিনি চাওক কিমান মৌ আছে ইয়াতে। ফ্ৰেমটো উলিয়াই দিম। হয়। বহুত ৰস আছে, মানে এইটো টান হৈ গৈছে, একদম আঠা। দেখিছে কিমান আছে। এইখন হৈছে মৌচাক। ফুটিলে দেই, ফুটিলে গাইছ। মই ইয়াৰ পৰা পলাম, মোৰ হাতত ফুটিলে গাইছ। ফুটিলে ক'ত বাৰু গাইছ? মোৰ হাতত ফুটিলে, অলপ বিষাইছে। এতিয়া মই আপোনালোকক দূৰৰ পৰাই মই দেখাই আছোঁ, কিন্তু মোৰ হাতত ফুটিলে মানে। এয়া দেখিছে আঙুলিটো। গাইছ এয়া দেখিছে মোৰ আঙুলি, এই আঙুলিটো দেখিছে, এয়া ফুটিলে। এটা মহে ফুটিলে, মৌ-মাখিয়ে ফুটিলে। আৰু ওচৰত যাব নোৱাৰি দেই, মই দূৰৰ পৰাই দেখাই আছোঁ। এই বেয়াত বিষ দিছে। চবতে মই ইয়াত এইটো দেখিছে ন বগাকৈ, ইয়াত নিশ্চয় এটা শাল সোমাই গ'ল নেকি। শালটো এতিয়া উলিয়াব লাগিব। আপোনালোকক মই দূৰৰ পৰাই দেখাই আছোঁ পৰিৱেশটো। আৰু মৌজোলৰ চাকবোৰ উলিয়াই আছে। অলপ দিছে গাইছ, মই দূৰতে আছোঁ, আঙুলিত দিলে। এচাত খালোঁ আৰু তেওঁ মৌ-মাখি চাবলৈ আহি। পাইছে একদম ফ্ৰেছ হয়। ইয়াত গোটেই মৌজোলে ভৰি আছে, একদম ফিটিং। এইটো মৌ লাগি আছে, এইটো চাওক। বেছি ওচৰত নাচাব দেই, আকৌ ফুটি যাব আপোনালোকক। এইটো প্ৰথম কাটি ল'ব লাগে। এইটোত ভৰাইছে। যেতিয়া মানে খুন লেগে হ'ব, তেতিয়া খাবৰ কাৰণে চিল কৰি দিছে। আচ্ছা, ভৰাই আছে মেচিন, এইপিনে ওলাই আছে। মই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে চাব। অনুভৱ মজা ন? আপোনালোকেও খাই যাব। মৰ্টনৰ নিচিনা লাগিছে। ভাল দিছে, এইটো পৰা মটন বনাই নি? একদম পিয়ৰ মৌ। এইটো হৈছে মৌকেইটা আমি যিটো খাইছিলোঁ, একদম মানে মিঠা আৰু
মৰ্টনৰ মেচিনত ভৰাইছে ইয়াত বনিব মানে এখন থাকিলে হেৰি জোকাই মেচিনটো ফুৰাবলৈ আৰম্ভ কৰিলে এইটো কি প্ৰশিক্ষণ ল'বলৈ আহি গ'লোঁ অলপ পিছত মোক দেখিব মই এনেকৈ কাটিবলৈ আৰম্ভ কৰিম আৰু এনেকৈ কাটিছে মই অলপ চাই লৈছোঁ প্ৰথম হ'ব মই প্ৰথম ষ্টাৰ্ট কৰি দিছোঁ অঁ। এই এলেহুৱা হয় এলেহুৱা এই নহয় এচাত খালোঁ যে এচাত খালে কাৰণে অলপ এলাহটো আহিছে নাখায় আম নহয় মই এতিয়া ষ্টাৰ্ট কৰিম কাটিব দেই এনেকৈ একদম ওপৰ পিনৰ পৰা আমাৰ লগৰীয়াই কাটিবলৈ আৰম্ভ কৰিছে কাটিবা ন এনেকৈ ন বাট এটা বিধান নহয় চব কাটিবা অঁ কাটি মেচিনত ভৰাই একদম ধোৱাই দিবা হৈ গ'ল তোমাৰ এয়া কাটিবলৈ আৰম্ভ কৰিছে অলপ ওপৰৰ পৰা কাটা নহ'লে মাল গুচি যাব ওপৰৰ পৰা কাটিছোঁ মোৰ লগৰীয়া এজনে পাৰিছে মানে মই মানে কিবা হৈ গ'লো এক্সপাৰ্ট হৈ গ'লো গম পাইছা নাই প্ৰথম প্ৰশিক্ষণ লৈছেহি কৰিবলৈ আৰম্ভ কৰিছে তলত কৰিবলৈ এই তলত কৰিবলৈ ষ্টাৰ্ট হৈছে এনেকৈ আমি ষ্টক কৰি ৰাখি দিওঁ অঁ এই দেখা দিয়া অলপ এয়া চাওক স্কুল কৰি এনেকৈ ৰাখে দেখিছে ন সি লগতে দাদাই ডালিয়া ফুলৰ কালেকশ্যন ৰাখিছে দেখিছে কিমান ধুনীয়াকৈ ফুলি আছে ৰং বিৰঙৰ দেখিছে পুৰা ধুনীয়াকৈ ফুলি আছে ডালিয়া ফুলৰ কালেকশ্যন দাদা এতিয়া আপুনি আপোনাৰ অকণ পৰিচয়টো জনাব মোৰ নাম শ্ৰী ভূপেন কোঁৱৰ ঢকুৱাখানা কোঁৱৰগাঁৱত ঘৰ আৰু আপুনি এই কামটো কিমান দিনৰ পৰা কৰি আছে প্ৰায় 21 বছৰ চলি আছে এতিয়া এই মানে মৌ পালনৰ লগত 21 বছৰ হৈ গৈছে সঁচাকৈ এইটো লেখত ল'ব বুলিয়ে কথা মানে এইটো কাম মানুহে নাজানে ইমান এটা জানে মই মানে যিখিনি মানে মোৰ পালন পালক আছে তেওঁলোকে জানে মোৰ ভিতৰতে হয় 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 আৰু আপুনি প্ৰশিক্ষণো দিয়ে ন প্ৰশিক্ষণো দিওঁ প্ৰশিক্ষণ দিয়ে গোটেই অসমত যিমান মোৰ পালক আছে প্ৰায় মোৰ পালক মোৰ চিনাকি আছে হয় নেকি অঁ ভাল কথা বাহিৰবিলাকো আছে হয় হয় কানাডা চানাডা মানে চিনাকি হয় 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 এনেকৈ আমি গোটেই আলোচনা কৰি আমি কামবিলাক কৰি থাকোঁ হয় হয় আৰু এই মেচিনটো যে দেখিলোঁ আমি এইটো এইবিলাক হয় হয় এইবিলাক ক'ৰ পৰা ল'ব লাগিব এইটো মই এমাজনৰ পৰা আনিছিলোঁ এমাজন ইণ্ডিয়া তাৰপৰা এনেই মানে অনলাইনত প্ৰায়খিনি বস্তু পায় এই ধৰি লওক টুপি মোজা এনেকৈ চব মানে অনলাইনত পাই যায় হয় সেইখিনি যোগাযোগ কৰিব বিচাৰিলে মোক কৰিলে পাই যাব তাৰমানে আৰু আৰু ষ্টক মানে টুপি বা এক্সপোজাৰ বা এনেকৈ চব মানে মেচিন চেচিন মোৰ ওচৰত পাব হয় হয় আৰু একেবাৰে শেষত আপুনি আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰিব মই কওঁ যে মানে মৌ পালন কৰক ৰাইজে মৌটো খোৱাটো খুৱাই প্ৰকৃতিখন আমি ৰক্ষা কৰিব লাগে মানে 90% গছ গছনি পৰাগযোগ ঘটে মৌৰ পৰা সেইকাৰণে আমি যদি মৌ যদি বচাই ৰাখোঁ তেতিয়া আমাৰ ফল মূলো ধুনীয়াকৈ লাগিব ফল মূল হ'লে আমাৰ গুটি হ'ব গুটি হোৱাৰ লগে লগে আমাৰ ধৰি লওক প্ৰকৃতিখন ধুনীয়া হৈ থাকিব আমি মৌটোতো আমি মৌ কাকো এনে নকয় আৰু গোটেই যিমান জীৱ জন্তু আছে বা প্ৰাণী আছে মৌ সমান জ্ঞানী নাই বুলি মই ভাবোঁ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি ইমান ধুনীয়াকৈ মই বুজাই দিলে আমি যিখিনি কথা নাজানিছিলোঁ সেইখিনি আজি জানিব পাৰিলোঁ আহিবা আকৌ আহিবা পাতিম কথা হয় হয় ধন্যবাদ মোৰ খাবা হয় ধন্যবাদ